নমস্কাৰ ছাতিশাখণ্ডত অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে জানো আহক দিহিং পাটকাই National Park is located at Dibrugarh and Tinsukia district. On 9 June 2021 it was notified as National Park. It has an area of 231 square kilometer. It is the only sanctuary in India which is home to 7 different species of wild cats: tiger, leopard, clouded leopard, leopard cat, golden cat, jungle cat and marble cat. It has the highest concentration of rare endangered white-winged wood duck. দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড়ৰ তিনিচুকীয়া জিলাত অৱস্থিত। 2021 চনৰ 9 জুনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয়। ইয়াৰ মুঠ মাটিকালি 231 বৰ্গ কিলোমিটাৰ। এইখন হৈছে ভাৰতৰ একমাত্ৰ অভয়াৰণ্য য'ত 7টা ভিন্ন প্ৰজাতিৰ বনৰীয়া মেকুৰী পোৱা যায়। বাঘ, নাহৰফুটুকী বাঘ, গধাফুটুকী বাঘ, লতা মেকুৰী বাঘ, সোণালী মেকুৰী, বনৰীয়া মেকুৰী আৰু মাৰ্বল মেকুৰী। ই হৈছে দেওহাঁহৰ সৰ্বাধিক ঘনত্ব থকা ৰাষ্ট্ৰীয় উদ্যান। ধন্যবাদ।